নমস্কাৰ, পৰিচয়িকা বৰুৱা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখি হয়তো গম পাইছে আমি এফালে যাব ওলাইছোঁ। আৰু এইফালে বেটি দেখাই দিয়া, হাই কৈ দিয়া। হাই। এয়া বেটি ওলাইছে আৰু আমি আজি ক'লৈ গৈছোঁ, কাৰ লগত গৈছোঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া দেখিছোঁ আমি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ আৰু আজি বতৰটো ঠাণ্ডা হৈ গৈ ভাল লাগিছে। মই যিহেতু নিজে স্কুটি চলাই গৈ আছোঁ আৰু লগৰজনীয়ে ভিডিঅ'টো কৰি আছে আৰু এই পৰিৱেশটো মোৰ খুব ভাল লাগে, এই বাগানৰ পৰিৱেশটো। সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আমি এনেকৈয়ে গৈ আছোঁ। আৰু এতিয়া আমাক আগবঢ়াই নিবলৈ বৰহাটলৈ আহিলে আমাৰ বান্ধৱী পৰি। আৰু আচলতে আমি বৰপথাৰ গাঁওখন ইমান ভালকৈ চিনি নাপাওঁ, আমি যিহেতু বৰপথাৰলৈ গৈ আছোঁ আৰু এইটো ৰাস্তাই তেখেতে আমাক আগবঢ়াই নিবলৈ গৈ আছে। অকণমানি কিনকিনীয়া বৰষুণ হৈ আছে, বৰষুণৰ মাজেৰে আমি গৈ আছোঁ। অকণমান বৰষুণ পৰিছে আৰু আমাক আগবঢ়াই নিবলৈ তেখেতে বৰহাটলৈ আহিছে। আৰু এতিয়া আমি দেখাই যাম বৰপথাৰলৈ যোৱা সেই ৰাস্তাটো অকণমান, আপোনালোকে চাই যাব। আৰু আমি এতিয়া আহি পাই গ'লোহি, এইটো ঘৰ সিহঁতৰ। আৰু ইমান ধুনীয়াকৈ ফুলবোৰ সজাই থৈছে, সিহঁতৰ ঘৰ চৌপাশটো সঁচাকৈ বৰ ধুনীয়া। আৰু পৰিবাৰ ভাগৰ ঘৰটো মই দেখাই দিছোঁ দেই, আগফালটো ইমান ধুনীয়াকৈ ৰাখিছে ফুলবোৰ। মানুহজনী যেনেকুৱা ধুনীয়া নহয়, ফুলবোৰ তেনেকৈ ৰাখিছে। এইয়া পৰবি দেখাই দিব ভাল লাগিছিল। ভিডিঅ' এটা বনাম বুলি আহিছিলোঁ, কিন্তু ভিডিঅ' বনাব নোৱাৰোঁ। এয়া দেখিছে ইমান ধুনীয়া ফুল ৰুইছে। ফুলবোৰ অকণমান দেখাই দিছোঁ। আৰু ইয়াৰ পৰা ফুল লৈ যাব লাগিব অকণমান স্মৃতি হিচাপে। ক'ত ব'লা সেইফালে। অঁ, চাৰিওফালে ফুলেই ফুল একদম। এই পৰিবা ফুলখিনি দেখি এলবাৰ্টৰ ঘৰলৈ মনত পৰিছে, সিহঁতৰ ঘৰটো ফুল নহয়। আমি কাৰ ঘৰলৈ আহিলোঁ এতিয়া দেখাইছোঁ। এতিয়া কেমেৰাটো ওচৰলৈ লৈ যাম আমাৰ চেগুৱেলৰ ওচৰলৈ। এয়া হৈছে আমাৰ পৰিবাৰ ঘৰলৈ আহিলোঁ আজি। আৰু ফেচবুকৰে চিনাকি আমি, কিন্তু এতিয়া একদম আপোন হৈ পৰিলোঁ। আৰু পূৰবী কেনেকৈ চিনাকি কৰিলে? মই চিনাকি এই হেৰিত লগ পাইছিলোঁ, ইমান ওচৰতে চিনি নাপাওঁ ন, তাত গৈ চিনাকি হৈছোঁ। কিন্তু প্ৰথমতে একেবাৰে দেখিব মন নগৈছিলে, বেলেগ এটিটিউডৰ নিচিনা লাগিছিলে। আহোঁতে মোক ৰাস্তাত পূৰবীয়ে কাহিনীটো কৈ আহিছে, যেতিয়া সিহঁতি ট্ৰেইনিং কৰিছিলে একদম মোৰ ভাল নালাগে বুলি কৈছে। পিছত এতিয়া মানে ইমানেই ভাল লগা হ'ল। এতিয়াও আচলতে ইমান ভাল নাপাওঁ, তেওঁ এনেই আৰু আমাৰ একদম ইমানেই বহুমূলীয়া সময়, মানে আমাক মাতি থাকে আহিব নোৱাৰো। আৰু আজি একদম বহুমূলীয়া সময় নষ্ট কৰি আহিছোঁ। তাই কিন্তু নেযায়, মই কেইবাবাৰো মাতিছোঁ, নেযায় কিন্তু তাই। এতিয়া মই ইউটিউবাৰ এগৰাকী দেখাম দেই, বেষ্ট ইউটিউবাৰ। নতুনকৈ ইউটিউব চেনেল খুলিছে আমাৰ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি দুগৰাকী আহিছোঁ। মই দেখাব নহ'ল, ঘৰৰ পৰা ওলাই আহি পিনি সিহঁতৰ ঘৰত ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ, সময় নহ'ল। অকণমান বৰষুণো দি আছিলে আৰু আমি বেটি, মই আৰু তাই, আমি তিনিগৰাকী আহিছোঁ পৰিবাৰ ঘৰলৈ। আৰু ইয়াত অকণমান সময় থাকিম আৰু খুব ভাল লগা পৰিৱেশটো মই দেখাই থাকিম। এয়া চেলিব্ৰিটি মানুহ। আৰু এয়া পৰিবাৰহঁতৰ ভিতৰত ইমান ধুনীয়া এজোপা ফুল, এইটো কি নাম জানো? অ পৰিবা, এইটো কি নাম ন গছজোপা? নাই, নামটো নেজানো। গৃহস্থৰ ভিতৰত সোমাই আছে, কিন্তু বহুত ধুনীয়া লাগিছে, ভিতৰতে থৈ দিছে। আৰু আমি এনেকৈ ঘূৰি ফুৰিছোঁ।
এই ফুলজোপাৰ নাম কিনো এইটো নেজানে ঘৰতে নেজানে এনে ৰুইছে তাৰমানে সেই দেখাক দেখি ৰুলে নেকি ঠিক নাই দেই ব্যস্ত আজি ভিডিঅ' দিয়ে নেকি নতুনকে ঠিক নাই দেই নতুনকে আপলোড কৰিব পাৰে ভিডিঅ' এটা বনাম বুলি এইয়া বেটি বেটি ক'লৈ আহিলা ন বৰমা হ'লে বৰমা নহয় আপা হ'ব বৰমা হ'ব ভাত খাবলৈ বহিছোঁ থালিখন দেখাই দিছোঁ লাগিলে এডোখৰ লৈ ল'বা দেই কি খাইছ দেখাই দে আকৌ পুৰা বাঁহতে খাইছে এতিয়া আমি ভাত পানী খাই ফুৰিবলৈ ওলাইছোঁ এইবাৰ ৰাইজ কুকুৰকেইটা আমাৰ আগবঢ়াই আনিছে আকৌ ইয়াৰ পৰা বহুত ধুনীয়া দেখিছে দেই সঁচাকৈ আগতকৈ অকণমান পানী বাঢ়িলে তেওঁলোকে আমাক নৈ কিনাৰলৈ লৈ আহিলে ইয়াত চাওকচোন ইমান ধুনীয়া এই পৰিৱেশটো এই নৈখন আৰু আমি যিহেতু অকণমান দুপৰীয়া সময়তে আহিলোঁ পাছবেলা আৰু ভাল লাগিলে হ'লে এয়া পৰিবাৰ বেটিক লৈ গৈ আছে ইমান ধুনীয়া এটা পৰিৱেশ আৰু এতিয়া মই দেখাম ইয়াত আমি অকণমান সময় পাৰ কৰিম যিহেতু এই পৰিৱেশটো আমাৰ খুব ভাল লাগিছে আৰু আপোনালোকেও চাই যাওকচোন এই বেটি সেইখন নাও চোৱা অঁ এইখনৰ পিছবেলা হোৱা হ'লে আৰু ধুনীয়া লাগিলে হ'লে ন বামন নাওতে বহিছে আৰু মানুহবোৰ ড্ৰাইভাৰ নাই এজনী চাওঁ ক'ত আছে সেইজনী ভয় হয় পানীলে বাম ঠেকুলি ফটোকে মাৰিব পাৰিবি কি ধুনীয়া লাগিছে এই তাত সেইফালে অকণমান আজি আমি ইউনিফৰ্ম পিন্ধি আহিলোঁ ন বগৰী একদম একেই হেৰি বগৰী পানীত চলা নাৱত উঠিব নোৱাৰো নহয় এই বামত থকাখনতে বহি আছোঁ আৰু এইফালে ফটো মৰা হেৰি পৰি চলিছে ফুৰাবলৈ আনি আমাক পিছবেলা অহা হ'লে বেছি ধুনীয়া লাগিলে হ'লে ইমান ধুনীয়া পৰিৱেশ আমাৰ তাত নৈ চৈ নাই পাহাৰখন আছে নহয় পাহাৰখন আছে আৰু ইহঁতি গ'লে আমি পাহাৰ দেখাই দিম এইয়া পানী বাঢ়িলে নহ'লে নৈত নাওখনত উঠিব পাৰিম এনে ধুনীয়া দেখিছে ন তুমি ফটো মাৰিছো ফটো মাৰিছে বুলি গোটেইকেইজনী লাইন পাতিছিলে এতিয়া ধুনীয়া লাগিছে ধুনীয়া লাগিছে নে ভাল লাগিছে মোক বেছি ধুনীয়া লাগিছে হয়নে আপোনালোকে ক'ব দেই মোক যদি ধুনীয়া লাগিছে চেনেলটো কি কৰিবি সাবস্ক্ৰাইব ভিডিঅ' কৰাই নাই ভিডিঅ' কৰাই নাই নহয় চেনেলটো কি কৰিবি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ' হোৱা নাই চাগে হ'ল জানো হৈছে এনে ফটোৰ মানুহবোৰ ধুনীয়া হৈ থাকে ন সিহঁতি কমেণ্ট কেইটা বহুত ধুনীয়া এইফালে কেমেৰামেন হেৰি হাউলি গৈছেগৈ পুৰবি য'তে হ'লেও ই থাকিব লাগিব তাৰমানে ধুনীয়া লাগিছে দেই ইমান ধুনীয়া ভিডিঅ' কৰিব পৰা ধৰি কোনে কোনটো গানৰ ৰিলচ বনাইছে দেখাই দিব অঁ ওলাল নাই বাজিলে নাই তোমাৰ গানটো চব ৰিলচ বনোৱাত ব্যস্ত কোনোবাই যদি ফটো মাৰিছে কোনোবাই ৰিলচ বনাইছে জিৰণি লৈছ কোনে কোনে কেনেকে লৈছ দেখাই দিছো ঐ বেটি এইফালে চোৱা আকৌ নৈ চাবলৈ আহি পুৰবি অৱস্থা বেয়া নিতো চিৰিয়াছ পেচেণ্ট চিৰিয়াছ এনে নিম জানো ইয়াক ইমান ধুনীয়া লাগিছে বতাহ মাৰিছে নাহৰ আলি কি দিলে নো মই কি দিলে তোমাক দেখাই দিয়াচোন যাওঁগৈ চবকে এবাৰ এবাৰ দেখাই দিছোঁ আকৌ আহিম তোমালোকেও যাবা যাম যাম
আৰু এতিয়া আহি ঘৰ পাই গ'লোহি। আজি ক'লৈ গ'লোঁ, দিনটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক দেখালোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু সকলোৱে ইতিমধ্যে মই কৈছোঁৱে যে মোৰ ফেচবুকৰে চিনাকি এগৰাকী বান্ধৱী, আৰু একেই নাম মোৰ নামটোৰ সৈতে তেখেতৰ নামো পৰি। আৰু খুব এটা সুন্দৰ পৰিয়াল। বৰ্তমান যুগতো যে তেওঁলোকে এটা জইণ্ট ফেমিলি, ভায়েক মাক বাপেক ভাই বোৱাৰীক ইমান ধুনীয়াকৈ মিলি আছে। আৰু আমাক যি আদৰ সাদৰ কৰিলে সঁচাকৈ ভাল লাগিলে। আৰু তেওঁলোকে ফুৰাবলৈও নিলে আমাৰ নৈৰ কাষলৈ, আৰু আমি ধুনীয়াকৈ ফটো মাৰিলোঁ, ৰিলচ বনালোঁ। আজিৰ দিনটো ইমান ধুনীয়াকৈ পাৰ হ'ল, আৰু সেয়ে আপোনালোকৰ মাজলৈ অকণমান লৈ আহিলোঁ। কেনেকুৱা পালে জনাব। আৰু খুব ভাল লাগে আচলতে কিছুমান সম্পৰ্ক আকস্মিকভাৱে চিনাকি হৈ পিনি ইমান আপোন হৈ পৰে। ঠিক তেনেকৈ পৰিবাও আমাৰ মোতকৈ ডাঙৰ কাৰণে মই বা বুলি কওঁ, তথাপিও মোৰ ভাল বান্ধৱী হয় তেওঁ। আৰু আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। পুনৰ মই নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আৰু যিসকলে আজি মোৰ ভিডিঅ'টো চাইছে, যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।